নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো এটা বেলেগ ধৰণৰ ভিডিঅ' হ'বলৈ গৈ আছে। আজি মই মোৰ লগৰটোৰ গাড়ীখন লৈ আহিছোঁ, লগৰটোৰ বলেৰ' এখন লৈ আহিছোঁ আৰু আমি গৈ থাকিম এতিয়া মোৰ দাদা এজনক ড্ৰপ কৰি আহিব লাগে এয়াৰপৰ্টত। চ' ওলালোঁ যোৰহাট এয়াৰপৰ্টলৈ বুলি ভাবিলোঁ আপোনালোককো দেখাওঁ। এয়াৰপৰ্টৰ ভিতৰত সোমাবলৈ পাওঁ নাপাওঁ সেইটো কথা নাজানো, কিন্তু আপোনালোকক দেখাম বুলি ল'লোঁ। চ' ব'লক গৈ থাকোঁ এয়াৰপৰ্টৰ ফালে আৰু ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব, তেতিয়া ভিডিঅ'টো চাই বেছি ভাল পাব। কেনেকুৱা হৈছে কমেণ্ট কৰিব আৰু আপোনালোকৰ আগৰ ভিডিঅ'বোৰত যেনেকৈ মৰম পাওঁ তেনেকৈ মৰম পাম বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষতে থকা বেল আইকনটো টিপি ল'ব, তেতিয়া নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি খটছে পাই যাব। ঠিক আছে, চ' আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আজি গৈ থাকোঁ এয়াৰপৰ্ট, যোৰহাট এয়াৰপৰ্ট ৰৰৈয়া কয় জেগাডোখৰ ৰৰৈয়া, যোৰহাট ৰৰৈয়া যাম আৰু আপোনালোকক দেখাম, দাদাহঁতক লৈ যাম লগত। ৰাইডটো দেখাব পাৰিম নাই সেইটো কথা ক'ব নোৱাৰিম, ৰাস্তাত কিবা দেখাব পাৰিম নাই সেইটো কথা মই ক'ব নোৱাৰিম, গৈ থাকোঁতে আপোনালোকক দেখাব পাৰিম নাই ক'ব নোৱাৰিম, কিন্তু তাত গৈ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম। চ' ব'লক। কুঁহিয়াৰ খাই মেলি যাম এয়াৰপৰ্টত দাদা খাওঁ এয়া দাদা এজন আহিছে খাই গৈ দিয়া কুঁহিয়াৰ খাই লওঁ। চ' বন্ধু বান্ধৱীসকল, এতিয়া মই আছোঁ JB ৰোডত। আপোনালোকক মই এয়াৰপৰ্ট কোনফালে যায় সেই কথাটো কৈ দিছোঁ। লগতে যোৰহাট বৰুৱা চাৰিআলিৰ পৰা JB ৰোডেদি গৈ যোনফালেদি আপোনাৰ মেডিকেল যায়, মেডিকেলৰ ৰাস্তাত গৈ থাকিলেই হৈ যায়। গৈ প্ৰায় আপোনাৰ যোৰহাটৰ পৰা প্ৰায় 4 কিলোমিটাৰ হ'ব। 4 কিলোমিটাৰ গৈ মেলি আপুনি এয়াৰপৰ্ট পাই যাব, ৰৰৈয়া এয়াৰপৰ্ট। চ' ব'লক আকৌ আপোনালোকক মই ৰৰৈয়া যোনডোখৰ এয়াৰপৰ্ট আছে সেই জেগাডোখৰ মই আপোনালোকক দেখাম। সামৰিক বিমান ফাইনেলি আমি এয়াৰপৰ্টৰ গেটৰ ওচৰত পাই গ'লোহি আৰু এইটো আপুনি চাওক PMG এয়াৰ মানে কিনো ৰেজিমেণ্টৰ নাম, এইটো যোৰহাট এয়াৰপৰ্ট। এয়াৰপৰ্টত সোমাম এতিয়া আমি। মই এয়াৰপৰ্ট পাই গ'লোহি, দাদাক নমালোঁ আৰু এয়াৰপৰ্টৰ ভিতৰলৈ চাগে যাব নোৱাৰিম। চ' ইয়াৰ পৰাই বাহিৰৰ পৰাই অলপ দেখাম। চ' ভিডিঅ'টো চাই থাকিব। বাই বাই দিলোঁ, আজিলৈ বাই বাই আৰু আকৌ নেক্সট টাইমলৈ লগ পাব। ঠিক আছে ঠিক আছে, হেপী জাৰ্ণি দাদা। আমি দাদাক পঠাই দিলোঁ আৰু আমি ইয়াৰ পৰাই যামগৈ। ভিতৰত আপোনালোকক দেখাবগৈ নোৱাৰিম, এইফালেদি যাবগৈ দাদা। এইফালেদিয়ে যায়গৈ।
চ' বলক অকণমান দেখাই দিওঁ সেইফালে গৈ। এইটো হৈছে এয়াৰপৰ্টৰ বাহিৰৰ দৃশ্য, আপোনালোকক দেখাইছোঁ। এয়াৰপৰ্টৰ বাহিৰৰ দৃশ্য, এইটো হৈছে এয়াৰপৰ্ট যোৰহাট। সেইফালেদিয়ে সোমাই যায় মানুহখিনি, সিফালেদি আছেগৈ, কিন্তু ভিতৰত প্লেন চিলেন আমি চাবলৈ নাপাম। এইটো হৈছে বিমানবন্দৰ, আৰু ইয়াত ধুনীয়া এখন বাগিচা বনাই থোৱা আছে, বিৰাট ধুনীয়া ধুনীয়া লাগিছে, মজা লাগিছে। আপোনালোকক দেখালোঁ, চাই কেনেকুৱা লাগিছে ক'ব। আগতে এয়াৰপৰ্ট আহিছে নাই, কোনোবাই যদি আহিছে জনাব। ভিতৰলৈ সোমাবলৈ নাপালোঁ, যেতিয়া মানে নিজে ফ্লাইটত উঠিম তেতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম। চ' এইটো চাওক, বিৰাট ধুনীয়াকৈ সজাই থোৱা আছে জেগাবোৰ, বিৰাট ভাল লাগিছে। ঐ চাহ খাবা নি? যোৰহাট বিমানকোট আপোনালোকক দেখালোঁ ফ্ৰণ্ট ছাইডৰ পৰা। যেতিয়া মানে নিজে যাব পাৰিম ফ্লাইটত, তেতিয়া আপোনালোকক নিশ্চয় দেখাবলৈ চেষ্টা কৰিম। চ' আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ বাই বাই, আৰু এটা নতুন ভিডিঅ'তে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।